নমস্কাৰ বন্ধুসকল। বয়স বঢ়াৰ লগে লগে দুটা বস্তু পৰীক্ষা কৰিব। এটা ব্লাড প্ৰেছাৰ, আনটো হৈছে ব্লাড ছুগাৰ। চাৰিটা বস্তু সম্পূৰ্ণৰূপে পাহৰি যাওক। বয়স বঢ়াৰ বাবে চিন্তা, অতীতলৈ সদায় অনুশোচনা কৰা, সদায় দুখত উদাস হৈ থকা আৰু মানসিক উদ্বেগ। যিমান পাৰে পাঁচটা বস্তু খোৱাৰ পৰা বিৰত থাকক বা কমকৈ খাওক। নিমখ, চেনি, অতিৰিক্ত চৰ্বিজাতীয় খাদ্য, অতিৰিক্ত ভজা বস্তু খাদ্য, বাহিৰৰ কিনা বস্তু বা প্ৰচেছ ফুড। খাদ্যত পাঁচটা বস্তু যিমান পাৰি বঢ়াওক। সকলো প্ৰকাৰৰ সেউজীয়া শাক পাচলি, সকলো ধৰণৰ সেউজীয়া চব্জি, ফল মূল, বাদাম, প্ৰটিনজাতীয় খাদ্য। মানসিক সুশান্তি পাবলৈ সাতটা বস্তু সদায় লগত ৰাখিব। এজন ভাল বন্ধু, পৰিয়াল, ভাল চিন্তা, এখন সুৰক্ষিত ঘৰ, অলপতে সুখী হ'বলৈ চেষ্টা, অত্যাধিক টকাৰ চিন্তাৰ পৰা নিজকে আঁতৰাই ৰখা, অলপ সময় আধ্যাত্মিক সাধনা বা সৎসংগত দিয়া। ছটা বস্তু অভ্যাস কৰক। অহংকাৰ নকৰা, সকলোৰ লগতে হাঁহি মাতি পতা, কথা পতা, মানুহৰ লগত ভাল ব্যৱহাৰ কৰা, নিয়মিত শৰীৰ চৰ্চা কৰা, অলপ সময় নিয়মিত খোজ কঢ়া, শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখা, সৰল আৰু সৎ জীৱন যাপন। ছটা বস্তু এৰাই চলক। লোভ, এলাহ, ঘৃণা, সময়ৰ অপচয়, পৰচৰ্চা, পৰনিন্দা আৰু যিকোনো ধৰণৰ নিচা বা আসক্তি।